শুনা দেৱী কমলা সুন্দৰী, বিৰোধ বিৰাট সৃষ্টিৰ ৰহস্য, ব্ৰহ্মকল্পৰ সৌৰ অৱতাৰ, সমগ্ৰ জগতে ৰাখিছোঁ মই নিজ উদৰত। পুনৰ সংসাৰ লীলাৰ মহান উদ্দেশ্যতে মোৰে নাভি পদ্মতে জাত হ'ল ব্ৰহ্ম প্ৰজাপতি, আৰু সৃষ্টিৰ কাৰ্যতে হ'ল অগ্ৰসৰ। অগাধ জলাধি কৰিলে কিন্তু অকস্মাতে তল গ'ল ভৱানু আশ্ৰয়স্থল দেৱী বসুন্ধৰা। নাজানিলে সৃষ্টি কৰে সৃষ্টিৰ আদিমূল, সিহেতুকে চিন্তি আছে মোৰেই চৰণ সহস্ৰ বৎসৰ। শুনা দেৱী, সংসাৰ লীলাৰে মহান উদ্দেশ্য সময়ত তুমি সকলো বুজিব পাৰিবা। এতিয়া বলা নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ। গোবিন্দ নারায়ণ নারায়ণ ওকে হরি রাম
মহান সৌভাগ্য মানব বৈকুণ্ঠপুরীত আহি উপস্থিত হয়েই জগতৰ হত্যা কমলাক্ষ দেৱ নিৰঞ্জন আৰু লগতে আই ভগৱতীৰ কিন্তু সাক্ষাততে আমি পাইছো দৰিক হে ভগতৰ ভয়হাৰী কমল লোচন হে আই ভগৱতী দুয়োৰেশ্বৰ সত্যন্য শৰণত নিশ্চিত নাৰদৰ সচেদ্ৰ কোটি পণিপাত সাদৰেৰে কণিবাদ উঠা উঠা নারদ দুষ্ট হয় তোমার ভক্তি কীর্তন নারায়ণ বাৰু কোৱাচোন প্ৰভু কিবা উদ্দেশ্য লৈ আগমন মোৰ সমীপত নারায়ণ চলনাকাৰী সঁচাকৈ কিন্তু নাৰায়ণ দেখিছো একেবাৰে চলনাত পাই গ'ল উদ্দেশ্য মাত্ৰ এটাই দুয়োৰে চৈতন্য চৰণ যুগল একেলগে হোৱা দৰিক অৱশ্যে দয়াময়ৰ কৃপাত কিন্তু আমাৰ এই আশা অৱশ্যেই হৈছে পূৰণ কিন্তু প্ৰভু আজি নুবুজি মত্যৰ মানৱ কিংবা স্বৰ্গৰ দেৱতা সমাজে তোমাৰ এই অপূৰ্ব নামৰ মহিমা অন্যায় অহংকাৰ অত্ৰয়াকে চলাব লাগিছে ইমানতে দুষ্ট কৃতি লাভ কৰি শান্তি ৰাজ্য স্থাপন কৰি প্ৰকাশ কৰিব নিবিচাৰণে তোমাৰ অপূৰ্ব নামৰ মহিমা মোৰতো উদ্দেশ্য সেয়াই দেৱই নাৰায়ণ দুষ্টক দমন আৰু শান্তক পালন কৰাই মোৰ প্ৰধান উদ্দেশ্য আৰু সেইকাৰণেই মই ভিন্ন সময়তে ভিন্ন অৱতাৰ ৰূপে সকলোকে দমন কৰি আহিছোঁ বাৰু দেৱৰী সময়ত তুমি সকলো বুজিব পাৰিবা এতিয়া যোৱা নিজ কৰ্তব্যতে মনগ্ৰহৰ আজিহে জনম সম্পন্ন আমি পবিত্ৰ কৰিলা তুমি কুলস্বামী নকৰা ভকত ত্যাগ কৌতি পুৰুষৰ নিৰুপভাগে কৌতি পুৰুষৰ নিৰুপভাগ হে কমলাক্ষ দেৱ নিৰঞ্জন হে আই ভগৱতী দুয়োৰে চৰণত পুনশ্ৰবাৰ সশস্ত্ৰ প্ৰণিপাত জনাই এবেদাকে শঙ্খ শব্দ ধরা বিষ্ণু শ্যামল পীত বাস সমহা रूपेश्वर भर जसी पद्मे पद्मा लये शुभे सर्वृतो महिमन्ते महालक्ष्मी नमस्तुते 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 নজু
রাধা কৃষ্ণ মাধব রাধে মাধব রাধা মাধব অমিয়া প্রিয়া রমিয়া প্রিয়া দেবী নারদর পুললিত কণ্ঠই মন প্রাণ জোর করে চলবে বলা আমি এখান থেকে বিশ্রাম করতে